নমস্কাৰ আসামী ইউটিউব চেনেলৰ এক নতুন ভিডিঅ'লৈ আপোনাক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো প্ৰিয় বন্ধু বান্ধৱীসকল এই মুহূৰ্তত দেশ বিদেশৰ লগতে অসমৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ ওলাই আহিছে এই আটাইকেইটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ বাবে লৈ আহিছো এই ভিডিঅ'টিৰ জৰিয়তে গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব লগতে আমাৰ চেনেলত যদি আপুনি নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হৈছে মেট্ৰিক হাই সেকেন্ডাৰী পৰীক্ষা কৰা শিক্ষকৰ দৰমহালৈ নতুন নিযুক্তিৰ প্ৰাস্কুটিৰ বিতৰণলৈ মুখ্যমন্ত্ৰী আৰু শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ জনতা ভৱনত শিক্ষা বিভাগৰ সৈতে মুখ্যমন্ত্ৰীৰ পৰ্যালোচনা বৈঠকত উপস্থিত থাকে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু আৰু শিক্ষা বিভাগৰ বিষয়াবৰ্গ বিত্তমন্ত্ৰী অজন্তা নেওগু উপস্থিত থাকে উক্ত বৈঠকত এই বৈঠকত কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় আজিৰ বৈঠকত গ্ৰহণ কৰা সিদ্ধান্তসমূহ হ'ল প্ৰাদেশিকৃত বিদ্যালয়সমূহৰ শিক্ষকে পৰৱৰ্তী মাহৰ 1 তাৰিখৰ পৰা নিয়মীয়া দৰমহা পাব কাৰিকৰী শিক্ষাৰ ক্ষেত্ৰত নিযুক্তিৰ বাবে নতুনকৈ বৰ্ড গঠন কৰা হ'ব শীঘ্ৰে 1 লাখৰ অধিকাংশ নিযুক্তি দিয়া হ'ব শিক্ষা বিভাগত সতিহাধিনী বিশ্ববিদ্যালয় আৰু মাজুলী বিশ্ববিদ্যালয়ৰ অস্থায়ী কাৰ্যালয় নিৰ্মাণ কৰা হ'ব শীঘ্ৰে মেট্ৰিক পৰীক্ষা হ'ব আৰ্হি কি হ'ব বুদ্ধিজীৱী আৰু শিক্ষাবিদৰ লগত আলোচনা কৰা হ'ব হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাও হ'ব নিশ্চিতভাৱে বিষয় হ্ৰাস কৰাৰ কথাটো সিদ্ধান্ত নহয় কেৱল এটা প্ৰস্তাৱহে ট্ৰেন্সফাৰবোৰ ভাৰসাম্য বজাই ৰাখিব আইন অনুসৰি হ'ব কম্পিউটাৰ যিহেতু ভকেশ্যনেল শিক্ষা কেনেদৰে আমাৰ সাধাৰণ পাঠ্যক্ৰমৰ লগত খাপ খুৱাব পাৰি তাক লৈ পলিচি নিৰ্মাণ কৰি শিক্ষা বিভাগে মুখ্যমন্ত্ৰীৰ সৈতে বৈঠকত অন্তত সংবাদ মাধ্যমৰ আগত এই কথা প্ৰকাশ কৰিলে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুদেৱে ইয়াৰ পাছতে আজিৰ অন্য অধিক গুৰুত্বপূৰ্ণ খবৰ হৈছে 10 দিনৰ ভিতৰত দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীক দিব বিনামূলীয়াকৈ পাঠ্যপুথি অহা 10 দিনৰ ভিতৰত দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক চৰকাৰে বিনামূলীয়াকৈ পাঠ্যপুথি বিতৰণ কৰিব এইদৰে সুখ্যাতিৰে প্ৰথম বিভাগত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ যিসকল ছাত্ৰ-ছাত্ৰীয়ে পাবলগীয়া স্কুটি নিৰ্বাচনী আচৰণ বিধি বলবৎ হোৱাৰ বাবে লাভ কৰা নাছিল এই সকলকো অহা এসপ্তাহ বা 10 দিনৰ ভিতৰত স্কুটি প্ৰদান প্ৰক্ৰিয়া আৰম্ভ কৰা হ'ব এই মন্তব্য কৰিছে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে সোমবাৰে পাণবজাৰস্থিত অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰশাসন নিগম লিমিটেডৰ কাৰ্যালয়ত উপস্থিত হৈ বিনামূলীয়া পাঠ্যপুথি ছপা বিতৰণৰ সন্দৰ্ভত এখন বৈঠকত মিলিত হয় বৈঠকৰ অন্তত সংবাদ মাধ্যমেৰে হোৱা বাৰ্তালাপত শিক্ষামন্ত্ৰী ডক্টৰ পেগুৱে কয় যে নৱম আৰু দশম শ্ৰেণীৰ সৰহসংখ্যক পাঠ্যপুথি ছপা হৈছে আনহাতে প্ৰায়বোৰ জিলালৈ ইতিমধ্যেই প্ৰেৰণ কৰা হৈছে পাঠ্যপুথিসমূহ 2-এখন জিলাতে পাঠ্যপুথি পঠিয়াবলৈ বাকী আছে আনহাতে লখিমপুৰ বাক্সা আৰু কৰিমগঞ্জ জিলাত কিতাপৰ কিছু নাটনি হৈছে যদিও সেয়া অচিৰে দূৰ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে একাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক ইতিমধ্যেই দ্বাদশ শ্ৰেণীলৈ উত্তীৰ্ণ কৰাই দিয়া হৈছে অৱশ্যে দ্বাদশ শ্ৰেণীৰ পাঠ্যপুথি ছপা হ'বলৈ এতিয়াও 20% বাকী শিক্ষা বিভাগৰ তৰফৰ পৰা পাঠ্যপুথি ছপাৰ কামত এসপ্তাহৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ নিগমক নিৰ্দেশ দিয়া হৈছে যাতে 10 দিনৰ পিছতেই পাঠ্যপুথিসমূহ বিতৰণ কৰিব পৰা যায় অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰশাসন নিগম লিমিটেডে সকলো শ্ৰেণীৰ বাবে ই পাঠ্যপুথি প্ৰকাশৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা বুলিও সদৰি কৰে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে কয় যে কোভিড থাকক বা নাথাকক শিক্ষা ব্যৱস্থাত কাগজৰ ব্যৱহাৰ কমোৱাৰ বাবে ডিজিটেলাইজেশ্যন কৰিবলৈ আমি বৈঠকতে সিদ্ধান্ত লোৱা হৈছে ইয়াৰ বাবে নিগমৰ ছফ্টৱেৰ এটা ডেভেলপ কৰা হ'ব আনহাতে সদ্যহতে নিগমে পাইলট প্ৰজেক্ট হিচাপে গণিতৰ 100খন ই পাঠ্যপুথি প্ৰস্তুতৰ কাম হাতত লৈছে ইয়াৰ বাবে নিগমক ৰাজ্য চৰকাৰে প্ৰয়োজনীয় পুঁজি আবণ্টন দিব আনহাতে অনাগত দিনত সকলো শ্ৰেণীৰ বাবে ই পাঠ্যপুথিৰ ব্যৱস্থা কৰা হ'ব বুলি জনোৱা হৈছে আনহাতে সম্প্ৰতি কোভিডৰ বাবে চলি থকা অনলাইন পাঠদানৰ সম্পৰ্কত শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে কয় যে অনলাইন ব্যৱহাৰে যিহেতু সকলো শিক্ষা গ্ৰহণ সম্ভৱ নহয় সেয়েহে অচিৰে অফলাইন ব্যৱহাৰে শিক্ষাদানৰ আৰম্ভ কৰা হ'ব সপ্তাহে এছাইনমেণ্ট দি 7 দিন বা 15 দিনৰ ভিতৰত সেয়া সংগ্ৰহ কৰি উত্তৰ বহি মূল্যায়নৰ ব্যৱস্থা কৰা হ'ব ইয়াৰ লগতে সম্প্ৰতি স্থগিত হৈ থকা মেট্ৰিক পৰীক্ষাৰ প্ৰসংগত শিক্ষামন্ত্ৰী ডক্টৰ পেগুৱে কয় যে ইয়াৰ বাবে কোভিড পৰিস্থিতি উন্নত হ'লেই স্বাস্থ্য বিভাগৰ অনুমতি লৈ স্বাস্থ্য বিধি মানি 15 দিনৰ ভিতৰত পৰীক্ষা অনুষ্ঠিত কৰিবলৈ স্বাস্থ্য বিভাগ সাজু হৈ আছে আনহাতে ৰাজ্যৰ কোভিড পৰিস্থিতি ইতিমধ্যে উন্নত হ'বলৈ ধৰিছে চৰকাৰে বান্ধি দিয়া বাধা নিষেধ ৰাইজে মানিলে কৰোনাৰ সংক্ৰমণ হাৰ ক্ৰমে কমি আহিব বুলিও তেওঁ আশা প্ৰকাশ কৰিছে ইয়াৰ পাছতে আজিৰ অন্য অধিক গুৰুত্বপূৰ্ণ খবৰ হৈছে 21 মেৰ পৰা 3 দিনীয়াকৈ অসম বিধানসভাৰ অধিৱেশন 15 সংখ্যক অসম বিধানসভাৰ প্ৰথমখন অধিৱেশন 21 মেৰ পৰা 3 দিনীয়াকৈ আৰম্ভ হ'ব ইয়াৰ পূৰ্বে কাইলৈ ৰাজ্যৰ মুখ্য সচিব বিধানসভাৰ প্ৰথম অধ্যক্ষ হিচাপে শপত গ্ৰহণৰ পাঠ কৰাব জ্যেষ্ঠ বিধায়ক অনিবেশন চৌধুৰী
বিজেপিৰ নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰ গঠনৰ পিছতেই এতিয়া অসম বিধানসভাৰ সচিবালয় সাজু 15 সংখ্যক অসম বিধানসভাৰ প্ৰথম খন অধিৱেশন অনুষ্ঠিত কৰিবলৈ সাজু বিধানসভাৰ সচিবালয় ইতিমধ্যে ৰাজ্যপালে 21 মেৰ পৰা 3 দিনীয়াকৈ অসম বিধানসভাৰ অধিৱেশন অনুষ্ঠিত কৰাৰ বাবে জাৰি কৰিছে অধিসূচনা ইয়াৰ পূৰ্বে বিধি অনুসৰি কাইলৈ বিধানসভাৰ প্ৰথম অধ্যক্ষ হিচাপে মুখ্য সচিব জিন্নু বৰুৱাই জ্যেষ্ঠ বিধায়ক ফণীভূষণ চৌধুৰীক শপত গ্ৰহণৰ বাক্যপাঠ কৰাব আনহাতে এই কথা মঙলবাৰে জনাইছে বিধানসভাৰ সচিব এছ.কে. শৰ্মাই ইয়াৰ পাছতে এজন অন্য অতিকে গুৰুত্বপূৰ্ণ খবৰ হৈছে ঋণ নহয় সুদ ৰেহাই দিয়াৰহে বিবেচনা কৰিছে দিছপুৰে ক্ষুদ্ৰ ঋণৰ অংশ নহয় সুদ ৰেহাই দিয়াৰ সম্পৰ্কেহে বিবেচনা কৰিছে বিত্ত বিভাগে উল্লেখ্য যে সদ্য অনুষ্ঠিত বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ সময়ত বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ক্ষুদ্ৰ ঋণৰ মাইক্ৰ ফাইনেন্সৰ ঋণ ৰেহাই দিয়া হ'ব বুলি কৈছিল ডক্টৰ শৰ্মা মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হোৱাৰ পাছতেই অনুষ্ঠিত প্ৰথমখন কেবিনেটৰ বৈঠকত ইয়াকে লৈ আলোচনা হয় আৰু বিষয়টোৰ সম্পৰ্কত পৰামৰ্শ দিবৰ বাবে নগৰ উন্নয়নৰ মন্ত্ৰী অকল সিংঘালৰ অধ্যক্ষতাত এখন কমিটি গঠন কৰা হয় অৱশ্যে এই কমিটিখন গঠনৰ অধিসূচনা অদ্যাপি হোৱা নাই উল্লেখ্য যে যোৱা বছৰৰ ছেপ্টেম্বৰ মাহ পৰ্যন্ত অসমৰ গ্ৰাহকক আগবঢ়োৱা ক্ষুদ্ৰ ঋণৰ পৰিমাণ আছিল 12,400 কোটি টকা এই পৰিমাণৰ সৰ্বভাৰতীয় ক্ষুদ্ৰ ঋণৰ 5% অসমৰ সমুদায় ক্ষুদ্ৰ ঋণৰ প্ৰায় 50% হৈছে বন্ধন বেংকৰ ঋণ বিত্ত বিভাগৰ তথ্য অনুসৰি ক্ষুদ্ৰ ঋণৰ এক পঞ্চমাংশ ঋণেই হৈছে 3 মাহতকৈ অধিক দিন অৱধিও হৈছে প্ৰায় 10% ঋণৰ পৰিমাণ 1 লাখ টকাতকৈ অধিক হৈছে গড় ঋণৰ পৰিমাণ হৈছে প্ৰায় 45,000 টকা উল্লেখ্য যে যোৱা বছৰ ডিচেম্বৰ মাহত অসম বিধানসভা দি আছাম মাইক্ৰ ফাইনেন্স ইনষ্টিটিউটলৈ 2020 গৃহীত হৈছিল আৰু এই আইনখনৰ যোগেদি ক্ষুদ্ৰ ঋণ প্ৰদানকাৰী সংস্থা আৰু ঋণ প্ৰদান ব্যৱস্থাটো ৰাজ্য চৰকাৰে নিজৰ নিয়ন্ত্ৰণলৈ আনিব বিচৰা হৈছে ৰাজ্য চৰকাৰৰ বিত্ত বিভাগৰ এক উচ্চস্তৰীয় সূত্ৰই দৈনিক অসমৰ সৈতে হোৱা কথা বতৰাত কয় যে যোৱা জানুৱাৰী মাহত তদন্তাধীন বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত বিত্ত বিভাগৰ ইনষ্টিটিউটেল ফাইনেন্সিয়েলে ক্ষুদ্ৰ ঋণ ব্যৱস্থাটোক ঋণৰ ৰেহাই সম্পৰ্কত এক পৰ্যালোচনা কৰিছিল ৰাজ্যৰ বিত্তীয় স্বাস্থ্য অনুসৰি তাত দেখুওৱা হৈছে যে 12,400 কোটি টকাৰ ঋণ ৰেহাই দিব পৰাৰ ক্ষমতা চৰকাৰৰ নাই আনহাতে সমুদায় ঋণ ৰেহাইৰ ধাৰণাটো উৎপাদনশীল বৃদ্ধিৰ ক্ষেত্ৰত ফলদায়ক নহ'ব পাৰে বুলি বিভিন্ন সময়ত মত পোষণ কৰি অহা হৈছে এনে পৰিপ্ৰেক্ষিততেই পূৰ্বতে কৰ্মচাৰীসকলক দিয়া গৃহ ঋণ কেচিচি ঋণ শিক্ষা ঋণ আদি লেখীয়া এটা নিৰ্দিষ্ট সময়ৰ বাবে সুদ মাফ বা সুদ ৰেহাই ব্যৱস্থা কৰিবলৈহে পৰামৰ্শ দিয়া হৈছে সূত্ৰটোৰ মতে এই পৰ্যালোচনাত সংশ্লিষ্ট সকলো দিশ কঢ়িয়াই দেখুওৱা হৈছে ডক্টৰ শৰ্মাক অৱশ্যে মন্ত্ৰী সিংঘালৰ কমিটিয়ে কি সিদ্ধান্ত লয় সেয়া সময়তহে লক্ষণীয় হৈ পৰিব ইয়াৰ পাছতে এজন অন্য অতিকে গুৰুত্বপূৰ্ণ খবৰ হৈছে অসম আৰক্ষীত পুনৰ ৰদ বদল কেইবাগৰাকীও IPS আৰু APS অফিচাৰ বদলি অসম আৰক্ষীৰ কেইবাগৰাকীও IPS আৰু APS অফিচাৰ বিষয়াক বদলি কৰা হৈছে ৰাজ্যৰ গৃহ প্ৰশাসনীয় বিভাগে 18 মেত জাৰি কৰা এক নিৰ্দেশনা যোগে এই বদলি নিৰ্দেশ জাৰি কৰিছে মঙলবাৰে গৃহ আৰু ৰাজনৈতিক বিভাগৰ আয়ুক্ত আৰু সচিব MS মণিভাদ্দানে জাৰি কৰা এক নিৰ্দেশনা অনুসৰি অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ কংকনজ্যোতি শইকীয়া আৰু CID গুৱাহাটীৰ অধীক্ষক হিচাপে নিযুক্তি দিয়া হৈছে ইয়াৰ লগতে অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ SP বিষয়া মুগ্ধজ্যোতি দেৱ মহন্তক গুৱাহাটীৰ মান্দাকাটাস্থিত তৃতীয় বেটেলিয়ন কমাণ্ডেণ্ট আৰু উক্ত পদত কাৰ্যনিৰ্বাহ কৰি থকা ৰঞ্জন ভূঞা আৰু ধেমাজিৰ আৰক্ষীৰ অধীক্ষক হিচাপে নিযুক্তি দিয়া হৈছে অমৃতা ভূঞা গৃহ বিভাগৰ পূৰ্বৰ অধিসূচনা অনুসৰি খালি থকা বঙাইগাঁৱৰ অভয়াপুৰীৰ অষ্টম APBN কমাণ্ডেণ্ট হিচাপে নিযুক্ত কৰা হৈছে আনহাতে তিনিচুকীয়াৰ মাকুমস্থিত দ্বিতীয় অসম আৰক্ষীৰ বেটেলিয়ন কমাণ্ডেণ্ট হৰেকৃষ্ণ নাথক গুৱাহাটীৰ নিৰাপত্তা আৰু চোৱাংচোৱাৰ শাখাৰ খালি থকা উপ আয়ুক্ত পদত নিযুক্তি দিয়া হৈছে ইয়াৰ লগতে মানৱেন্দ্ৰ দেৱ ৰয় বহমপুৰ নৱম আৰক্ষীৰ বেটেলিয়ন কমাণ্ডেণ্ট আৰু ডক্টৰ নন্দন সিঙক মাকুমাস্থিত দ্বিতীয় আৰক্ষীৰ বেটেলিয়ন কমাণ্ডেণ্ট হিচাপে দায়িত্ব দিয়া হৈছে এই সকলো বিষয়াকে 48ৰ পৰা 72 ঘণ্টাৰ ভিতৰত নিজ নতুন পদত যোগ দিবলৈ নিৰ্দেশনাত কোৱা হৈছে আজিৰ অন্য অতিকে গুৰুত্বপূৰ্ণ খবৰ হৈছে ডিগবৈ টিৰাঙত গ্ৰেনেড বিস্ফোৰণৰ সৈতে জড়িত আন এজনক গ্ৰেপ্তাৰ কৰা হৈছে ডিগবৈ টিৰাঙত গ্ৰেনেড বিস্ফোৰণৰ সৈতে জড়িত দুজন যুৱকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে অসম আৰক্ষী হীৰেন গগৈ নামৰ যুৱকজনক গ্ৰেপ্তাৰ কৰাৰ পিছতেই লক্ষীপথৰ পৰা গ্ৰেপ্তাৰ কৰে আনজন যুৱক ৰঞ্জিত চাংমাই সোধা পোছাৰ বাবে ডিগবৈৰ সেনাবাহিনীৰ জিম্বাত ৰাখিছে ৰঞ্জিত চাংমাই আজি পুৱা প্ৰথমে লক্ষীপথৰ পৰা মুনু ওৰফে হীৰেন গগৈ নামৰ যুৱকজনক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু তাৰ পাছতেই এই দ্বিতীয়জন যুৱকক গ্ৰেপ্তাৰ কৰা হৈছে উল্লেখ্য যে টিৰাঙত যোৱা 14 মেত দিন দুপৰতে সংঘটিত হোৱা ভয়ংকৰ বিস্ফোৰণত দুজন লোক নিহত হোৱাৰ লগতে দুজন আহত হৈছিল বোমা বিস্ফোৰণত ব্যৱহাৰ কৰা ক'লা ৰঙৰ পালচাৰ বাইকখনো জব্দ কৰিছে আৰক্ষীয়ে
ইয়াৰ পাছতে এজন অন্য অতিকে গুৰুত্বপূৰ্ণ খবৰ হৈছে সাৱধান কোভিড চিকিৎসকসকল নিশা 2 বজাতো আহিব পাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ভিডিঅ' কল এতিয়াও নিয়ন্ত্ৰণলৈ অহা নাই ৰাজ্যৰ কোভিড পৰিস্থিতি দৈনিক হাজাৰ হাজাৰ লোক কৰোনাত আক্ৰান্ত হৈ থকাৰ সময়তে সামান্তৰভাৱে কৰোনাত মৃত্যু হোৱাৰ লোকৰ কৰোনাই বৃদ্ধি পাবলৈ ধৰিছে কালিৰ দিনটোতে ৰাজ্যত 6394 গৰাকী লোক কৰোনাত আক্ৰান্ত হোৱাৰ বিপৰীতে 92 গৰাকীকৈ লোক কৰোনাত মৃত্যু ঘটিছে ৰাজ্যৰ এই ভয়ংকৰ কোভিড পৰিস্থিতিৰ মাজতেই বিভিন্ন প্ৰান্তৰ কোভিড চিকিৎসালয়ৰ কোভিড ৰোগীয়ে ছ'চিয়েল মিডিয়াত ভিডিঅ'ৰ যোগে যাৱতীয় চিকিৎসা সেৱাৰ পৰা বঞ্চিত হোৱাৰ লগতে চিকিৎসক আৰু চিকিৎসাকৰ্মীয়ে কৰ্তব্যৰ প্ৰতি অৱহেলা কৰাৰ অভিযোগ উত্থাপন কৰিছিল এনে অভিযোগ উত্থাপন হোৱাৰ পিছতেই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চিকিৎসক আৰু চিকিৎসাকৰ্মীসকলৰ প্ৰতি কিছু কঠোৰ হোৱা দেখা গৈছে কিছুদিন পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীয়ে দুপৰ নিশা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত উপস্থিত হৈ কোভিড চিকিৎসা সেৱা তদাৰক হিচাপে আজি পুনৰ ঘোষণাৰে চিকিৎসকসকলক সতৰ্ক কৰি দিছে কোভিড পৰিস্থিতি নিয়ন্ত্ৰণৰ স্বাৰ্থত ৰাতি 2 বজাতো কৰ্তব্যৰত চিকিৎসকলৈ ভিডিঅ' কল কৰিব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে কোভিড মহামাৰীৰ তাহৰ মাজতেই মঙলবাৰে তেজপুৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হৈ কোভিড পৰিস্থিতিৰ বুজ লৈ উল্লেখ কৰে যে শোণিতপুৰ জিলাৰ কোভিড আক্ৰান্তৰ সংখ্যা হৈছে 10% বৃদ্ধি পাইছে আনহাতে কোভিড পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত তেজপুৰ মেডিকেল কলেজৰ ৰাতি জ্যেষ্ঠ চিকিৎসক উপস্থিত নথকাৰ ফলত মৃত্যুৰ সংখ্যাও বৃদ্ধি পাইছে বুলি মন্তব্য কৰে শৰ্মাই তদুপৰি দুখীয়া লোকসকলক 2000 টকাৰ এককালীন সাহায্য আৰু আইচিইউ বিচনা বৃদ্ধি কৰাৰ কথা উল্লেখ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আনহাতে কোভিড পৰিস্থিতি নিয়ন্ত্ৰণৰ স্বাৰ্থত 50 বছৰ ওপৰৰ ব্যক্তিক ঘৰত হোম আইচোলেশ্যনৰ সঠিক ব্যৱস্থা নাথাকিলে চিকিৎসালয়ত ৰাখিবলৈ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াৰ পাছতে এজন অন্য অতিকে গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমত পুনৰ হ'ব নেকি লকডাউন এই সন্দৰ্ভত কি ক'লে অসমৰ নতুন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লকডাউনৰ সম্ভাৱনা গোটেই অসমত নাই কিন্তু ডিব্ৰুগড় তিনিচুকীয়া আৰু গুৱাহাটী মহানগৰীত যদি পৰিৱেশ উন্নত নহয় অহা 7 দিনত হয়তো আমি ইয়াতকৈও বেছি ৰেষ্ট্ৰিকশ্যনৰ কথা চিন্তা কৰিব লাগিব 2000 টকা আমি তেওঁলোকক যদি কোনোবা এৰিয়া যদি আমি কোৱাৰেণ্টাইন কৰোঁ সেই কোৱাৰেণ্টাইন এৰিয়াৰ ভিতৰত যদি কোনোবা দুখীয়া মানুহ থাকে তেওঁলোকক আমি যোৱাবাৰৰ দৰে এটা 2000 টকাৰ এককালীন আমি খোৱা বোৱাৰ সুবিধা কৰি দিম অৰ্থাৎ কিছু চাউল কিছু দালি এনেকৈ দিম অহা সোমবাৰৰ পৰা ইয়াক আমি আৰম্ভ কৰিম ৰবিবাৰে মোৰ DCSPৰ লগত ভিডিঅ' কনফাৰেন্স আছে তাৰ পিছত সোমবাৰৰ পৰা এই ব্যৱস্থাটো আৰম্ভ হ'ব লকডাউনৰ সম্ভাৱনা গোটেই অসমত নাই কিন্তু ডিব্ৰুগড় তিনিচুকীয়া আৰু গুৱাহাটী